Hello everyone, welcome back to my channel. এই ভিডিওটোত মই ডিসকাস কৰিবলৈ লৈছো Sociology AC second year social institution যেটো unit 3 আছে তাৰ the caste system of বিষয়ে. So let's get started the video. Generally, caste is a form of social stratification which is basically found in Indian social system. বিশেষকৈ ভাৰতীয় সমাজত জাতি ব্যৱস্থাটো দেখা পায়। বিশেষকৈ হিন্দু ধৰ্মৰ মাজত প্ৰায় 3000 বৰ্ষৰে পৰা জাতি ব্যৱস্থাৰ প্ৰচলন হৈ আহিছে। যদিহে আমি জাতিৰ অৰিজিনটো চাওঁ তেন্তে জাতিৰ সৈতে বৰ্ণ ব্যৱস্থাটো জড়িত হৈছে, which is largely based on birth. Originally, এই বৰ্ণৰ শব্দটো প্ৰাক বৈদিক যুগত মানুহৰ কালাৰ টেক্সচাৰ বা ছালৰ বৰণ বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। এইখিনিতে আমি মন কৰিব লাগিব যে জাতি বুলি ক'লে আমি সাধাৰণতে বুজো সমাজত জন্মৰ ভিত্তিত মানুহক বিভাজিত কৰা এটা ব্যৱস্থা। কিন্তু জাতি হৈছে a bond of occupation rather than birth identity of individual. অৰ্থাৎ কোনো শিশুৱে যেনে ধৰণৰ ব্যক্তিগত পৰিয়ালত জন্মগ্ৰহণ কৰে তেওঁ তেনে জাতিৰ সদস্যতা লাভ। মানে এজন শিশুৰ মাক দেউতাকৰ বা তেওঁৰ অভিভাৱকে যি ধৰণৰ বৃত্তি গ্ৰহণ কৰিছে তেওঁ এই ধৰণৰ জাতিৰ সদস্যক অন্তৰ্ভুক্ত কৰা হ'ব। মূলতঃ বৰ্ণ ব্যৱস্থাত 4টা ভাগত ভাগ কৰা হয়: ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। কিন্তু জাতিৰ ক্ষেত্ৰত 3000তকৈ অধিক জাতি আৰু বহু উপজাতি ভাৰতীয় সমাজত পোৱা যায়। এতিয়া আমি চাওঁ পৰম্পৰাগত সমাজত জাতিৰ বৈশিষ্ট্যসমূহ কি কি। জাতিৰ বৈশিষ্ট্য হৈছে বন্ধ স্তৰীকৰণ ব্যৱস্থা, ক্লোজ ফৰ্ম অফ ষ্ট্ৰেটিফিকেশ্যন। জাতিক সাধাৰণতে বন্ধ স্তৰীকৰণৰ ব্যৱস্থা বুলি গণ্য কৰা হয়, য'ত ব্যক্তিৰ সামাজিক আৰু সাংস্কৃতিক পৰিচয় অপৰিৱৰ্তনীয়। সাধাৰণতে জাতিৰ যি ধৰণে এজন জন্মগ্ৰহণ কৰোঁতে তেওঁ যি জাতিৰ সদস্যতা লাভ কৰে তাক সাধাৰণতে পৰিৱৰ্তন কৰিব নোৱাৰি। দ্বিতীয়তে আহিলে উচ্চ নিম্ন সংস্কৰণ বা হাইৰাৰ্কি। জাতি ব্যৱস্থাত বিভিন্ন জাতিৰ মাজত উচ্চ নিচৰ সংস্কৰণ দেখা যায়। থিয়ৰিটিকেলি ব্ৰাহ্মণসকলে উচ্চ বৰ্ণৰ ধৰ্মগ্ৰন্থ সাংস্কৃতিক প্ৰমূল্যবোধৰ ফালৰ পৰা উচ্চ বুলি গণ্য কৰা হয়। ভাৰতীয় সমাজতত্ত্ববিদ GS কুৰেও সংস্কৰণক জাতিৰ প্ৰথম আৰু বৃহত্তম নীতি বুলি কৈছে। আকৌ আন এজন সমাজতত্ত্ববিদ MN শ্ৰীনিবাসে জাতিৰ সংস্কৰণ প্ৰতীকী ধৰণৰ চিম্বলিক আৰু ভাৰতৰ বহু অঞ্চলত আন জাতিৰ লোকক প্ৰভাৱশালী হিচাপে দেখা যায় বুলি তেওঁ ক'ব খোজে। তৃতীয়তে আহিলে শ্ৰম বিভাজন বা ডিভিজন অফ লেবাৰ। অতীজৰে পৰাই জাতিৰ বৃত্তিসমূহৰ পবিত্ৰতা আৰু অপবিত্ৰতাৰ ভিত্তিত ধাৰণ কৰা হৈছে। উদাহৰণস্বৰূপে ধৰ্মৰ ফালৰ পৰা ব্ৰাহ্মণসকলক পবিত্ৰ বুলি বিবেচনা কৰা হয় আৰু তেওঁলোকৰ মূল কামেই হৈছে পূজা পাতল কৰা আৰু শিক্ষাদান কৰা। আনহাতে সমাজৰ নিম্ন জাতিৰ বুলি গণ্য কৰা অস্পৃশ্য লোকসকলে বিশেষকৈ তেওঁলোকে সমাজৰ তল খাপৰ কামবিলাক কৰে, যেনে মুচি নাপিত তেনেকুৱা ধৰণৰ কাম এই নিম্ন জাতিৰ লোকসকলে পালন কৰি অহা দেখা যায়। নেক্সট আহিলে অন্তৰ্বিবাহ বা এণ্ডগেমি। বিবাহৰ ক্ষেত্ৰত থকা বাধা নিষেধে একোটা জাতিৰ পৰিচয় ৰক্ষা কৰাত মুখ্য ভূমিকা পালন কৰে। জাতিসমূহে সাধাৰণতে নিজৰ জাতিৰ ভিতৰত বিবাহ সম্পন্ন কৰিব বিচাৰে, যাৰ ফলশ্ৰুতিত সমগ্ৰ ভাৰতবৰ্ষতে জাতিৰ অন্তৰ্বিবাহ আৰু গোত্ৰ বহিৰ্বিবাহ ব্যৱস্থাৰ প্ৰচলন হৈ আহিছে। সমাজতত্ত্ববিদ GS কুৰেৰ মতে অন্তৰ্বিবাহ ব্যৱস্থা জাতিৰ অন্যতম মুখ্য উপাদান বা বৈশিষ্ট্য যিয়ে জাতিসমূহৰ মাজত নিৰ্দিষ্ট পৰিসীমা ৰক্ষা কৰাত সহায় কৰিছে। পঞ্চমতে আহিলে খোৱা বোৱা আৰু সামাজিক ক্ষেত্ৰত বাধ্যবাধকতা, ফিডিং এণ্ড ছ'চিয়েল ৰেষ্ট্ৰিকশ্যন। জাতিৰ সদস্যসমূহৰ মাজত খাদ্য গ্ৰহণ আৰু সামাজিক মিলা মিছাৰ ক্ষেত্ৰতো যথেষ্ট বাধা নিষেধ থকা দেখা যায়। সাধাৰণতে উচ্চ বৰ্ণৰ বুলি গণ্য কৰা ব্ৰাহ্মণসকলে আন জাতিৰ পৰা যিকোনো ধৰণৰ আহাৰ গ্ৰহণ কৰিব নোৱাৰে। তেওঁলোকে আহাৰ গ্ৰহণৰ ক্ষেত্ৰত কাচ্চা ফুড আৰু পাক্কা ফুড এনেকুৱা কিছুমান আহাৰ যিবিলাক কেৱল পানীত সিজোৱা হয়, মানে বইল কৰা হয়, আৰু পাক্কা ফুড যিবিলাক ঘিউত ৰান্ধে। আৰু তেনেধৰণৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত ব্ৰাহ্মণসকলে যথেষ্ট বাধা নিষেধ আৰোপ কৰা দেখা যায়। চিভিল এণ্ড ৰিলিজিয়াছ ডিছএবিলিটি। ৰাজনৈতিক আৰু ধৰ্মীয় ক্ষেত্ৰত থকা নিষেধাজ্ঞা। আন নিষেধাজ্ঞাসমূহৰ দৰে
গাঁও অঞ্চলত বিশেষকৈ নিম্ন জাতিসমূহৰ বাবে পৃথককৈ চাৰিসীমা নিৰ্ধাৰণ, বিদ্যালয়, খোৱা পানী আদিৰ ক্ষেত্ৰত পৃথককৈ ব্যৱস্থা কৰা হয়। উচ্চ জাতিহঁতৰ সমানে একেধৰণৰ কাম কৰিবলৈ তেওঁলোকক অনুমতি দিয়া নহয়। আনকি কোনোবা নিম্ন জাতিৰ লোকে যদি পকী ঘৰ নিৰ্মাণ কৰিব বিচাৰে তেতিয়াহ'লেও উচ্চ বৰ্ণৰ লোকৰ পাৰ্মিশ্যন ল'ব লাগিব। এনেদৰে পৰম্পৰাগত ভাৰতীয় জাতিসমূহৰ মাজত বহুতো বৈশিষ্ট্য দেখা পোৱা যায়। অৱশ্যে আধুনিকীকৰণৰ প্ৰভাৱ আৰু স্বাধীনতাৰ পিছত দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে জাতিৰ পূৰ্বৰ কঠোৰতা বৰ্তমান বহুখিনি শিথিল হৈছে। সেয়ে আজিৰ তাৰিখত জাতিসমূহৰ মাজত নিজৰ ৰুচি অভিৰুচি অনুসাৰে খাদ্য গ্ৰহণ, বিবাহ সম্পন্ন কৰা আৰু আধুনিক পিতৃগ্ৰহণৰ জৰিয়তে নিম্ন বা অস্পৃশ্য বুলি ভবা জাতিসকলেও সামাজিক গতিশীলতা লাভ কৰিব পাৰিছে। ভাৰতীয় সমাজতত্ত্ববিদ M.N. শ্ৰীনিবাসৰ মতে সামাজিক গতিশীলতাৰ এই ব্যৱস্থাকে তেওঁ সংস্কৃতিকৰণ বুলি আখ্যা দিছে। এই ক্ষেত্ৰত মই আগলৈও ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।